বিজেপি চৰকাৰ এই হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যে ইমান যে টেটু ফালি ফালি চিঞৰিছে দুখীয়াৰ কাৰণে অৰুণোদয় দিছে 10,000 কিবা আঁচনি যে দিছে আচল দুখীয়া মানুহখিনিয়ে দেখোন সেইখিনি পোৱাই নাই কোনোবা মাষ্টৰৰ ঘৈণীয়েকে পাইছে কোনোবা মাষ্টনীয়ে পাইছে কোনোবা চৰকাৰী চাকৰি থকা ঘৰৰ ৱাইফে পাইছে কোনোবাই কিবা পাইছে আচলতে সেই যে ধনী ধনী মানুহখিনিয়ে যে পাইছে সেই মানুহখিনিয়ে যে বিজেপি পাব্লিচিটি কৰিব পাৰিব সেইকাৰণে দিছে নেকি মেইন যোনখিনি বিধৱা মানুহ বৃদ্ধ মানুহখিনিয়ে যে সেইখিনি গাঁৱৰ ভিতৰত কোনোদিন মোবাইলে দেখি পোৱা নাই কোনোদিন লাইট জ্বলাই নাই সেইখিনি মানুহক যে দিয়াই নাই কাৰণ সেইখিনি মানুহে মোবাইল চলাব নাজানে সেইখিনি মানুহে ভালকৈ এষাৰ কথা ক'ব নাজানে কাৰোবাৰ পইচা পাইছোঁ বুলি কথা ক'ব নাজানে সেইকাৰণে দিয়া নাই নেকি মই এজনী গাঁৱৰ ছোৱালী হয় মই শিৱসাগৰ শিমলুগুৰি শিলাকুৰ ছোৱালী হয় কামৰ সূত্ৰে প্ৰাইভেট কাম এটা কৰি আছোঁ গুৱাহাটীত কিন্তু মোৰ মা বিধৱা হয় সেই বিধৱা মানুহগৰাকীয়ে পোৱাৰ যোগ্য নাছিলে নেকি অৰুণোদয় আপুনিতো বহুত টেটু ফালি ফালি চিঞৰে কাৰণ মোৰ ঘৰতো চৰকাৰী চাকৰি নাই বাদ দিছোঁ মোৰ মাৰ কথা আমি তেনেকৈ চলাই নিম আমি মিডল ক্লাছ আমি তেনেকৈ প্ৰাইভেট কাম এটা কৰি আছোঁ তেনেকৈ চলাই নিম কিন্তু মোৰ গাঁৱৰ ভিতৰত যে ইমান দুখীয়া মানুহ আছে মাত্ৰ দুবেলা দুমিঠি খাবলৈহে পাইছে ৰেচন কাৰ্ডটো থকাৰ কাৰণে বা নিজে লোকৰ খেতি কৰি লোকৰ দিন হাজিৰা কৰি নিজে কিবা এটা খাই আছে আপোনালোকে সেইখিনি বস্তু ওপৰত আপোনালোকে যাব লাগিছিলে গাঁৱে গাঁৱে সোমাব লাগিছিলে যেতিয়া আপোনালোকক যে ভোটখিনি দৰকাৰ হয় তেতিয়াতো পালি পোহনি এখিনিক লগাই দিয়ে হাজিৰা দি ৰাতিটোৰ ভিতৰতে ভোটখিনি কিনি লয় যেতিয়া পইচাখিনি যে 9,000 পইচাখিনি ধনী মানুহখিনিয়ে পাইছে কাৰোবাৰ আৰ্মি চাকৰি কৰে তাৰ ঘৈণীয়েকে পাইছে পুলিচৰ ঘৈণীয়েকে পাইছে সেইখিনিয়ে যেতিয়া পাইছে দুখীয়া মানুহখিনিয়ে যেতিয়া পোৱা নাই আপোনালোকে ঘৰে ঘৰে কিয় খবৰ লোৱা আপোনালোকৰ বিজেপি চৰকাৰৰ যিমানখিনি গাঁৱে ভূঞে ৱাৰ্ড মেম্বাৰ হওক যিয়ে নহওক এই পালি পোহনীয়াখিনিয়ে এটলিষ্ট ঘৰে ঘৰে গৈ সোধা উচিত তেওঁলোকৰ মোবাইল চেক কৰা উচিত যে আপোনালোকৰ এইখিনি পইচা সোমাইছেনে নাই নে কিবা কৰিছেনে নাই অকল ধনী মানুহখিনিক দি তেওঁলোকে যোনখিনি মোবাইল চলাব জানে ফেচবুকত এই স্ক্ৰীনশ্বট মাৰি দিব এইখিনি মোৰ পইচা সোমাইছে বিজেপি জিন্দাবাদ সেইখিনি সেই ক'ব পৰা মানুহখিনি দিলেই নহ'ব নহয় আপোনালোকে যদি অকল বিকাশ চিঞৰি থাকিলে নহ'ব ন ডাঙৰ ব্ৰিজখিনি বনালে নহ'ব নহয় গাঁৱে ভূঞে ইমান কেঁচা ৰাস্তা ভঙা ৰাস্তা গেলা ৰাস্তা আছে খাবলৈ পোৱা নাই সেইখিনিও চাব লাগে আৰু আমাৰ কথা কওঁ আপুনি কিবা আঁচনি বহুত উলিয়াইছে কিন্তু আমিবিলাক যে আহি এই গুৱাহাটী চহৰ যে প্ৰাইভেট কাম এটা কৰি যে মৰি আছোঁ আমাৰ কি হৈছে সেই 1 লাখ টকা দৰমহা পোৱাখিনিয়ে যিখিনি বস্তু কিনি খাই আছে সেই 10-15 হাজাৰ দৰমহা পোৱাখিনিও একেই কিনি খাই আছোঁ না আমাৰ কাৰণে কিবা কমিছে নেকি নে আমাৰ কাৰণে কিবা এটা হেৰি হৈছে নেকি যে এনেকুৱা ল'ৰা ছোৱালী গাঁৱৰ পৰা বহুত ল'ৰা ছোৱালী আহি আছেহি ভাড়া ঘৰত আমি চলি আছোঁ তেনেকেই আমাৰ কি কম হৈছে চব বস্তুতে দেখোন ইমান টেক্স দিব লাগে তাৰ ওপৰত কিহৰ বিকাশ ব্ৰিজখনৰ ওপৰেদি গ'লে কি হ'ব গাড়ীখনত গ'লে তাৰো এক্সট্ৰা টেক্স লয় সেইপিনে পাৰ হৈ যাব নোৱাৰোঁ ঘৰ যাব নোৱাৰোঁ গাড়ী লৈ যাব নোৱাৰোঁ টুল টেক্স আমাৰ দেখোন তেজেৰে দেখোন চব চলাই আছে মাছৰ তেলেৰে মাছ ভাজি আছেচোন বেলেগ কি আছে যিখিনি দেখি আছোঁ যিখিনি ভুক্তভোগী আমি সেইখিনি আমি কমেই আমাৰ কোৱা অধিকাৰ আছে আমাৰ এখন মাতৃভূমিত আমাৰ কোৱা অধিকাৰ আছে আমিতো একো পোৱা নাই আৰু নালাগেও গতিকে আমি কাকো আমি ছাপোৰ্ট নকৰোঁ নালাগেও